নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ মই আজি কথা পাতিম আপোনালোকক HSLC কম্পাৰ্টমেণ্ট এক্সামৰ বিষয়ে কম্পাৰ্টমেণ্ট এক্সাম যিসকল ছাত্ৰ ছাত্ৰীয়ে তিনিটা বা দুটা ছাবজেক্টত বেয়া কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও কম্পাৰ্টমেণ্ট এক্সাম হ'ব বুলি ভাবি আছে আৰু ময়ো বৰ্তমান ভাবি আছোঁ কিন্তু বৰ্তমান এই কৰোনা মহামাৰীৰ সময়ত জুলাই কিছুমান প্ৰাইভেট ৱেবছাইটে জুলাই মাহত হ'ব বুলি কৈছে কিন্তু এই কৰোনা মহামাৰীৰ সময়ত এতিয়া জুন জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে কলেজ বন্ধ কেতিয়া পাতিব আমাৰ সেৱা বোৰ্ডে কম্পাৰ্টমেণ্ট এক্সাম কেতিয়া পাতিব সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সেৱাৰ পিনৰ পৰা কোনো এনেকুৱা আপডেট নাই য'ত কম্পাৰ্টমেণ্ট এক্সাম হ'ব বা নহ'ব মই ৰিকুৱেষ্ট কৰোঁ যে আমাৰ চৰকাৰকো ৰিকুৱেষ্ট কৰোঁ আৰু সেৱাক বোৰ্ডকো ৰিকুৱেষ্ট কৰোঁ যাতে কম্পাৰ্টমেণ্ট এক্সামৰ কিবা এটা আপডেট দিয়ক বা হ'ব বা নহয় কোনো এটা বৰ্তমান তেনেকুৱা আপডেট নাই ছাত্ৰ ছাত্ৰীসকল মই এইখিনিকে ক'ব বিচাৰোঁ যে আপোনালোকে মনটো বেয়া কৰি একো লাভ নাই বৰ্তমান সময়ত কৰোনাই গোটেই বিশ্বজুৰি একদম সন্ত্ৰাস পেলাই আছে কৰোনাৰ কাৰণে এইবাৰ হয়তো আমাৰ এক্সামবিলাক নহ'বও পাৰে HSLCৰ যিটো আপোনাৰ কম্পাৰ্টমেণ্ট এক্সাম নহ'ব পাৰে সেইটো কাৰণে আপোনালোকে ছাত্ৰ ছাত্ৰীসকল এইটোৱে ভাবক যাতে এই কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰাতকৈ যাতে জানুৱাৰী ফেব্ৰুৱাৰীত আৰু আপোনালোকৰ মেট্ৰিক এক্সাম আহিয়ে পালে সেইটো কাৰণে অহা বছৰলৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰক আৰু যাতে ৰিজাল্ট অহা বছৰলৈ আৰু ভাল কৰক ফাৰ্ষ্ট ডিভিজন পাওক ষ্টেণ্ড কৰক ডিষ্টিংশ্যন পাওক আৰু ভালকৈ পঢ়ক ভালকৈ ৰিজাল্ট কৰক এইখিনিয়ে মই আজি ক'বৰ কাৰণে আপোনালোকলৈ আহিলোঁ আৰু আপোনালোকে ইমানখিনি ভাবি থাকিব নালাগে য'ত হ'বও পাৰে আমাৰ কম্পাৰ্টমেণ্ট এক্সাম নহ'বও পাৰে সেইটো কাৰণে মই মোৰ পিনৰ পৰা আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক মই এই ৰিকুৱেষ্ট জনাওঁ যাতে অহাবাৰলৈ আপোনালোকে এক্সাম ভাল কৰে অহাবাৰলৈ প্ৰিপেৰেশ্যন কৰক ধন্যবাদ জয় আই অসম আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যদি মোৰ চেনেলত যদি আজি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক লগতে কাষত থকা বেল আইকনটো দবাই দিয়ক ধন্যবাদ জয় আই অসম